তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ধনজিত ভ্লগছ। তো আজি হ'ল লক্ষী পূজা। তো প্ৰথমতে সকলোকে লক্ষী পূজাৰ বহুত বহুত শুভকামনা যাচিলোঁ। আৰু লক্ষী পূজাটো সকলোৰে ঘৰে ঘৰে হয়, তো জানে আপোনালোকে। তো আমি এতিয়া বজাৰত যাম, কিছুমান বজাৰ কৰিবলগীয়া আছে। তো ভিডিঅ'টো চাই থাকক। গাইজ, আমি এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ, একদম জিকি গৈ আছোঁ। চাওক, বৰষুণো দি আছে, অলপ অলপ দি আছে, বেছি দিয়া নাই। আৰু এইফালে চাওক একদম, তো আমি গৈ আছোঁ এতিয়া, একদম ইফালে কালা হৈ গৈছে চাওক। তো গাইজ, আমি ফাইনালি আহি পাই গ'লোঁ বজাৰ। চাওক ইফালে এইটো দোকান ইয়াৰ পৰা ল'ম, চাই থাকক। তো গাইজ, আমাৰ যিমানখিনি বজাৰ কৰিবলগীয়া আছিল, তো বজাৰখিনি কৰিলোঁ। আৰু এইফালে চাওক, কুচিয়াৰো লৈ লৈছোঁ। আৰু বেছি বজাৰ নাই অৱশ্যে, আগতে কৰিছোঁ আৰু অলপমান আছিল। তো বজাৰখিনি কৰিলোঁ। চাওক ইফালে আৰু এইফালে আছে আমাৰ মানস দা, তাই লগতে আছে। আৰু এই যে কুচিয়াৰ লৈ লৈছোঁ, চাই থাকক। এতিয়া ঘৰত যাম, ঘৰত যাই আৰু বহুত কাম আছে, তো কামবিলাক কৰিলোঁ, তো চাই থাকক। তো গাইজ, ফাইনালি আমাৰ মায়ে পূজা আৰম্ভ কৰি দিলে। তো পূজা চলি আছে, চাই থাকক। ফাইনালি গাইজ, আমাৰ পূজাৰ কাৰণে প্ৰসাদ ৰেডি হৈ গ'ল লক্ষী মাৰ কাৰণে। তো অলপ পিছতে দি দিব আমাৰ লক্ষী মাক। আৰু ইফালেও কি আছে, এইটো বাতাসা আৰু ইফালে কিচমিচ আৰু বাদাম আছে। তো চাই থাকক, অলপ পিছতে আমাৰ পূজা ৰেডি হৈ আছে। আৰু অলপ পিছতে আমাৰ লক্ষ্মী মাক দিব। তো দি আছে মা, তো চাই থাকক। তো গাইজ, মাৰ পূজা হৈ গ'ল, মায়ে এতিয়া সেৱা কৰি আছে। তো আগতে মায়ে কৰি লওক সেৱা, তাৰপিছত ময়ো এতিয়া সেৱা কৰি ল'ম। তো চাই তো গাইজ, আমাৰ পূজা হৈ গ'ল আৰু এতিয়া মায়ে প্ৰসাদ তুলি আছে। আৰু ইফালে ভণ্টিহঁতক প্ৰসাদ খাবলৈ আহিছে। আৰু ইফালে ভাইটি আছে। ভাইটি প্ৰসাদ খাবি ন? তো চাই থাকক। তো গাইজ, কালিতো আৰু ৰাতি ভিডিঅ' নবনালোঁ, তো আজি ৰাতি হৈ গ'ল। তো আজি হ'ল লক্ষী পূজাৰ মেলা। তো আমি মেলা দেখিব গৈ আছোঁ। বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা, ওচৰতে। তাতে একদম মানে খোজকাঢ়ি গৈ আছোঁ। তো ব'লক মেলালৈ যাই আহোঁ। তো ফাইনেলি আহি পালোঁ মেলালৈ। আৰু এইফালে চাওক, এইটোৱে আমাৰ মন্দিৰ, জয় লক্ষ্মী মাতা। আৰু ইয়াতে হ'ব বোলে কিবা বগী নৃত্য প্ৰতিযোগিতা। তো অলপ পিছতে হ'ব, চাই আৰু ইফালে বগী চলি থকা অৱস্থাতে আহি গ'ল বৰষুণ, একদম শেষ ষ্টেট। আৰু ইফালে চাওক, একদম বানপানী হৈ গৈছে। আৰু মানুহবিলাক চাওক, কোনে ক'ত যাব, একে হুলস্থুল লাগি গ'ল। ইফালে একদম চাওক, একদম পানী চাওক, বানপানী হৈ গ'ল দে আৰু। তো গাইজ, কালি ৰাতিতো বৰষুণত তিতি আহিব লগা হ'ল। ইমান মানে বৰষুণ আহি গ'ল, একদম শেষ। গতিকে যদি ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, বাই বাই।